Students, আজি মই তোমালোকক কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত কেনেধৰণে নিৰ্ণয় কৰে দেখুৱাম। তোমালোকে কেনেকৈ নিৰ্ণয় কৰে সেইটো তোমালোকৰ বাবে প্ৰয়োজন নহব। তোমালোকে কেৱল সেই বিশেষ কোণকেইটাৰ অনুপাতকেইটা মনত ৰাখিব লাগিব। এতিয়া মই তোমালোকক দেখুৱাইছো কেনেকৈ কৰিব। প্ৰথমতে মই চাওঁ 45 ডিগ্ৰী কোণ। এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিম। ABC এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ। ইয়াৰ AB সমান BC। গতিকে AB আৰু BC যেহেতু সমান, এটো 90 ডিগ্ৰী, এই প্ৰতিটো কোণৰ মান কিমান হ'ব? সূক্ষ্ম কোণ কেইটাৰ মান হ'ব 45 ডিগ্ৰী। এই কোণটোৰ মানো 45 ডিগ্ৰী হ'ব আৰু এইটো কোণৰ মানো 45 ডিগ্ৰী হ'ব। এতিয়া AB আৰু BC যেহেতু বাহু দুটা সমান, এই বাহু দুটাৰ মান মই ধৰি ললো A। ABC ত্ৰিভুজৰ অতিভুজ হৈছে AC। এতিয়া অতিভুজৰ দিশটো মই উলিয়াম। AC পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি AC ৰ মানটো উলিয়ালে আমি পাম কি? √AB স্কয়াৰ প্লাস BC স্কয়াৰ। AB ৰ মানটো ধৰা হৈছে A, গতিকে A স্কয়াৰ প্লাস A স্কয়াৰ সমান টুৱাইস A স্কয়াৰ। 2 ৰ বৰ্গমূল উলিয়াব নোৱাৰো, ৰুটটো A স্কয়াৰৰ বৰ্গমূল E। এতিয়া আমি জানো, আগত পাই আহিছো, sin θ সমান আছিল P/H। গতিকে ইয়াত sin 45 ডিগ্ৰী, θ ঠাইত 45 ডিগ্ৰী সমান কি হয়? P/H। θ কোণ সাপেক্ষে P হ'ব AB আৰু H AC। AB ৰ মানটো আমি ধৰিছো A আৰু AC ৰ মানটো নিৰ্ণয় কৰিলো ৰুটটো A। A কাটি দিলে ইয়াৰ মানটো হ'ব 1/√2। ঠিক সেইদৰে cos 45 ডিগ্ৰী মানটো হ'ব cos θ সমান B/H। এতিয়া A কোণটোত 45 ডিগ্ৰী, এই কোণটোৰ সাপেক্ষে B হ'ব BC আৰু H AC। BC ৰ মানো A, BC ৰ মানো A আৰু AC ৰ মান √2A। একে ধৰণে কটাকটি কৰিলে এটো কি পাম? 1/√2। তাৰ পৰা যদি আমি tan 45 ডিগ্ৰী মানটো উলিয়াও, tan 45 ডিগ্ৰী, tan θ সমান পাইছিলো P/B। ইয়াত P হৈছে AB আৰু B হৈছে BC। AB ৰ মানো A ধৰিছো আৰু BC ৰ মানো A কটাকটি গল, কিমান পাম? 1। এতিয়া দেখিলো sin 45 ডিগ্ৰী মান 1/√2, cos 45 ডিগ্ৰী মান 1/√2, tan 45 ডিগ্ৰী মান 1। ইয়াৰ পিছত যদি আমাক কয় বাকি কেইটাৰ অনুপাত কিমান হ'ব? cosec 45 ডিগ্ৰী মান কি হ'ব? সাইনৰ যেহেতু প্ৰতিক্ৰমটো হৈছে cosec, গতিকে √2 হ'ব। ঠিক সেইদৰে sec 45 ডিগ্ৰী মানো √2 হ'ব আৰু tanৰ যেটো বিপৰীত ত্ৰিকোণমিতিক অনুপাত cot 45 ডিগ্ৰী মানো 1 হ'ব। এইবাৰ মই তোমালোকক 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক নিৰ্ণয় কৰি দেখুৱাবলৈ লৈছো। 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিবৰ বাবে আমি এটা সমবাহু ত্ৰিভুজ অংকন কৰি লম। প্ৰথমতে এটা সমবাহু ত্ৰিভুজ অংকন কৰিম। ABC এটা সমবাহু ত্ৰিভুজ ABC। আমি জানো যে সমবাহু ত্ৰিভুজৰ তিনিটা বাহুটো সমান হয়, তাৰোপৰি ইহঁতৰ তিনিটা কোণো সমান। প্ৰতিটো কোণৰ মান হ'ব 60 ডিগ্ৰী। এতিয়া সমবাহু ত্ৰিভুজটোৰ শীৰ্ষবিন্দু A ৰ পৰা BC ভূমিৰ ওপৰত এডাল লম্ব অংকন। এইটো AB লম্ব BC বাহুৰ ওপৰত। আমি এটা কথা জানো, সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ যিডাল উন্নতিডালে মধ্যমা হয়। গতিকে ইয়াত BD সমান BC হ'ব। তাৰোপৰি কি হ'ব? এইটো যেহেতু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী আছিলে, কোণ BAB সমান এই কোণটোৰ মান কিমান হ'ব? 60 ডিগ্ৰী আধা 30 ডিগ্ৰী হ'ব। 30 ডিগ্ৰী। আমি ধৰি লওঁ সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ দিশ AB সমান BC সমান AC সমান A বুলি ধৰিলো। তেতিয়াহ'লে BD সমান BC সমান কিমান হ'ব? BC ৰ আধা যেহেতু হাফ অফ BC, তাৰ মানে কিমান হ'বগে? হাফ অফ A সমান A/2।
আমি নিৰ্ণয় কৰো এতিয়া এ ডিৰ মান এ বি ডি সমকোণী ত্ৰিভুজৰ পৰা ত্ৰিভুজ এ বি ডিৰ পৰা পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি কি কৰিম এ ডিৰ মান উলিয়াম এ ডি স্কয়াৰ সমান কি হ'ব এই সমকোণৰ সন্মুখৰ বাহু অতিভুজ হৈছে এ বি স্কয়াৰ মাইনাছ বি ডি স্কয়াৰ এ ডি সমান ৰুট অভাৰ এ বি স্কয়াৰ মাইনাছ বি ডি স্কয়াৰ এতিয়া কি কৰিম এ বিৰ মান বহাও এ বি বি চি এ চিৰ মানটো এ ধৰিছিলো গতিকে এইটো এ হ'ল এ স্কয়াৰ মাইনাছ বি ডিৰ মানটো আমি উলিয়াই থৈছো এ বাই 2 হোল স্কয়াৰ সমান এ স্কয়াৰ মাইনাছ a square divided by 4 LCM 4a square minus a square এইখিনিতে যদি মই কৰি দিব পাৰো এইখিনিতে লৈ আহিলো সমান এইটো thrice a square divided by 4 এতিয়া 3 বৰ্গমূল উলিয়াব নোৱাৰিলো গতিকে √3 a স্কয়াৰ বৰ্গমূল a 4 বৰ্গমূল 2 এতিয়া এই 60 ডিগ্ৰী কোণৰ সাপেক্ষে আমি sin 60 ডিগ্ৰী উলিয়াম sin 60 ডিগ্ৰী সমান আমি জানো ABD ত্ৰিভুজত 60 ডিগ্ৰী কোণৰ সাপেক্ষে এই BD হ'ব সন্নিহিত বাহু বা B বুলি কম আৰু AB হ'ব P বা বিপৰীত বাহু AB টো অতিভুজ হ'ব গতিকে আমি sin θ সমান পাইছিলো P বাই H ইয়াত P হ'ব কি AD আৰু H হ'ব AB AD ৰ মানটো আমি নিৰ্ণয় কৰিলো √3/2 √3a divided by 2 আৰু AB ৰ মানটো আমি ধৰি লৈছো a ইয়াত ক্যালকুলেশন কৰি দিলে হ'ব a cancel কি থাকিলে √3/2 সেইদৰে cos 60 ডিগ্ৰী সমান b by h পাইছিলো 60 ডিগ্ৰী কোণৰ সাপেক্ষে b হ'ব bd আৰু h হ'ব ad সমান bd ৰ মানটো আমি পাইছো a by 2 আৰু ab ৰ মানটো a এটো কৰি দিলে হ'ব a by 2 1 by a কটাকটি গ'ল হাফ cos 60 ডিগ্ৰী মান হাফ তাৰ পিছত এতিয়া মই tan 60 ডিগ্ৰী মান নিৰ্ণয় কৰিম tan 60 ডিগ্ৰী সমান p by b 60 ডিগ্ৰী কোণৰ সাপেক্ষে p হৈছে ad আৰু b হৈছে bd ad by bd ad ৰ মানটো √3a by 2 √3a by 2 আৰু bd ৰ মানটো হৈছে a by 2 এতিয়া মই √3a by 2 হৰণ চিনটো পূৰণ চিন কৰিলো এইটো তললৈ আহিলে দুইটো কৰিলো কটাকটি কৰিলো কিমান পালোগৈ √3 এতিয়া হলে sin 60 ডিগ্ৰী মান পালো √3/2 cos 60 ডিগ্ৰী মান পালো হাফ আৰু tan 60 ডিগ্ৰী মান পালো √3 এতিয়া যদি আমাক কয় cosec 60 ডিগ্ৰী মান কিমান হ'ব 2/√3 হ'ব sec 60 ডিগ্ৰী মান কিমান হ'ব 2 হ'ব আৰু tan 60 ডিগ্ৰী মান কিমান হ'ব 1/√3 হ'ব ঠিক সেইদৰে এবাৰ মই 30 ডিগ্ৰী কোণটো নিৰ্ণয় কৰিছো চিত্ৰ একেটাই থাকিব 30 ডিগ্ৰী কোণটো নিৰ্ণয় কৰিম এতিয়া মই এটা মহাই দিছো এই 30 ডিগ্ৰী কোণৰ সাপেক্ষে চোৱা AD ডাল হ'ব সন্নিহিত বাহু বা বেস আনহাতে BD হ'ব কি বিপৰীত বাহু বা P এতিয়া আৰু AB টো হাইপোটেনিউছ বা অতিভুজ হ'বই এতিয়া sin 30 ডিগ্ৰী সমান P by H sin 30 ডিগ্ৰী কোণ সাপেক্ষে P হ'ব BD আৰু H AB মান বহুৱাই দিও BD ৰ মান a by 2 আৰু AB ৰ মান a by 2 into 1 by a হৈ যাব এইটো a কটাকটি গ'ল কিমান থাকিলে হাফ
তাৰপৰা cos 30 ডিগ্ৰী সমান b by a 30 ডিগ্ৰী কোণৰ সাপেক্ষে b হ'ব ad h হ'ব ad ad মানটো উলিয়ালো আমি উলিয়াই আহিছো √3a/2 আৰু ab মানটো a এতিয়া মই কৰি দিলে কি হ'ব √3a/2 into 1/a a কাটি দিলো মান পালো √3/2 সেইদৰে tan 30 ডিগ্ৰী সমান p/b p হ'ব bd আৰু b হ'ব ad bd মানটো হৈছে a/2 আৰু ad মানটো √3a/2 a/2 পূৰণ কৰিলো √3 টো তললৈ আহিলে 2 টো ওপৰলৈ গ'ল 2 2 কটা গ'ল a কটা গ'ল কিমান থাকিলে 1/√3 এতিয়া হলে আমি পালো sin 30 ডিগ্ৰী মান হাফ cos 30 ডিগ্ৰী মান √3/2 tan 30 ডিগ্ৰী মান 1/√3 cosec 30 ডিগ্ৰী মান হ'ব 2 sec 30 ডিগ্ৰী মান হ'ব 2/√3 cot 30 ডিগ্ৰী মান হ'ব √3 এতিয়া মই আৰু দুটা কোণ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাতটো কেনেকৈ নিৰ্ণয় কৰা হয় সেইটো দেখুৱাব লৈছো এইটো মই প্ৰথমতে মই 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতটো ল'বলৈ লৈছো এইটো abc এটা সমকোণী ত্ৰিভুজ এই এংগল c সমান থিতা এই থিতাৰ মানটো 0 হ'ব লাগে 0 হ'বলৈ হলে কি হ'ব লাগিব চোৱা 0 হ'বলৈ হলে থিতা কোণটো সৰু হৈ যাব লাগিব অৰ্থাৎ কি হৈ যাব থিতা কোণটো সৰু হৈ গ'ল এইটো থিতা আছিলে এইটো থিতাতকৈ কমাবৰ কাৰণে এইটো যিটো ab বাহু আছিলে এই বিন্দুটো কাৰ ওচৰ চাপি আহিছে b ওচৰ চাপি আহিছে এইটো আৰু b ওচৰ চাপি আহিছে ac প্ৰায় bc সমান হৈ গৈ আছে এটা সময় এনেকুৱা এটা আহি পৰিলে এইটো আৰু ছুটি হৈ গ'ল a b c ac প্ৰায় bc সমান হৈছে আৰু ab ৰ মানটো 0 হৈ গৈছে যেতিয়া 0 ডিগ্ৰী হ'ব বুলি ভাবা c বিন্দুত 0 ডিগ্ৰী কোণটো উৎপন্ন হ'ল তেতিয়া কি হ'ব a বিন্দুটো b ৰ লগত লগ লাগি যাব a b ৰ যোগ নাথাকিব আৰু বেলেগকৈ a b ৰ যোগটো নাথাকিব a b ৰ মানটো কিমান হ'ব a b = 0 হৈ যাব a b ৰ যোগ আৰু কি হ'ব ac আৰু bc সমান হৈ যাব ac সমান bc হৈ যাব এতিয়া sin 0 ডিগ্ৰী মানটো কি হ'ব চোৱা sin 0 ডিগ্ৰী আমি জানো এইটো যদি থিতা হয় sin থিতা সমান p/h আছিলে ইয়াত ab/ac হ'লহেঁতেন এতিয়া চাওঁচোন ab টো কি হৈ গ'ল ab ৰ মানটো 0 হৈ গ'ল আৰু এইফালে তলত কি আছে ac 0 যদি ac ৰে হৰণ কৰো ac মানটো তেতিয়া এইটো মান 0 পাম sin 0 ডিগ্ৰী মান তেতিয়া হলে 0 তাৰ পিছত cos 0 ডিগ্ৰী উলিয়াও cos 0 ডিগ্ৰী সমান কি হ'ব cos থিতা সমান কি আছিলে b/h bc/ac bc আৰু ac মানটো সমান গতিকে মই bc আৰু ac যেহেতু bc হৈতে সমান দেখিছিলো গতিকে এইটো bc লিখিব পাৰো bc এ কটাকটি কৰিলো কিমান থাকিব 1 cos 0 ডিগ্ৰী মান 1 ইয়াৰ পিছত উলিয়াও tan 0 ডিগ্ৰী tan থিতা সমান p/b p/ab b হৈছে bc ab/bc ab ৰ মান হৈছে 0 আৰু divided by bc 0 bc ৰে হৰণ কৰিলে ইয়াৰ মান কিমান পাম 0 তেতিয়া হলে আমি দেখিলো sin 0 ডিগ্ৰী মান 0 cos 0 ডিগ্ৰী মান 1 tan 0 ডিগ্ৰী মান 0 সেইদৰে যদি sin ৰ বিপৰীত cosec উলিয়াও 0 ৰ বিপৰীতটো কি হ'ব ইনফিনিটি সংখ্যাবদ্ধ নহব আৰু cos 0 ডিগ্ৰী মান যেহেতু 1 গতিকে sec 0 ডিগ্ৰী মানো 1 হ'ব আৰু cot 0 ডিগ্ৰী মান সংখ্যাবদ্ধ নহব এবাৰ 90 ডিগ্ৰীৰ ক্ষেত্ৰত চোৱা abc এইটো এটা সমকোণী ত্ৰিভুজ লৈছো এতিয়া থিতাৰ মানটো 90 ডিগ্ৰী হ'ব লাগে থিতাৰ মানটো 90 ডিগ্ৰী হ'বৰ বাবে কি হ'ব লাগিব চোৱাচোন থিতাৰ মানটো 90 ডিগ্ৰী হ'ব লাগে থিতাটো লাহে লাহে কি হৈ যাব লাগিব ডাঙৰ হৈ যাব লাগিব সূক্ষ্ম কোণটো এইটো থিতা আছিল এইটো ডাঙৰ হৈ গ'ল bc ডাল কি হৈ গ'ল bc ডাল ছুটি হৈ গ'ল আৰু এই c বিন্দুটো b কাষ চাপি আহিছে এনেকে এটা সময়ত কি হ'বগে এটা সময়ত ab লগত
AC লগ লাগি যাব তেতিয়াহে কি হ'ব থিটাৰ মানটো 90 ডিগ্ৰী বুলি ক'ব পাৰিম A B লগত কি লগ লাগি যাব C তেতিয়াহ'লে BC যোগটো আমি কিমান বুলি ক'ম 0 আৰু কি সমান হ'ব AB সমান AC হ'ব যেহেতু B আৰু C লগ লাগি গৈছিলে এতিয়া মই উলিয়াও sin 90 ডিগ্ৰী কি আছিলে P by H ইয়াত P কি হ'ব থিটা কোণৰ সাপেক্ষে P হ'ব AB আৰু H হ'ব AC যেহেতু AB সমান AC গতিকে মই লিখিব পাৰো AB by AB কটাকটি কৰিলে কিমান পাম 1 sin 90 ডিগ্ৰী পাম 1 cos 90 ডিগ্ৰী B by H B কি BC আৰু H হৈছে AC BC মানটো কিমান হৈ গৈছে 0 divided by AC 0 যদি কোনোবা এটা সংখ্যা হৰণ কৰো তাৰ মানটো কি হ'ব 0 হ'ব তাৰ পিছত tan 90 ডিগ্ৰী সমান P by B ইয়াত P হৈছে AB আৰু B হৈছে BC AB আৰু যেহেতু BC ৰ মানটো 0 গতিকে শূন্যই কোনোবা এটা সংখ্যা হৰণ কৰিলে এইটো সংজ্ঞাবদ্ধ নহব ইনফিনিটি এনে ধৰণে আমি 90 ডিগ্ৰী ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব পাৰো cosecৰ তেতিয়া হলে 1 হ'ব sec 90 ডিগ্ৰী মানটো কি হ'ব সংজ্ঞাবদ্ধ নহব 0 বিপৰীত tan 90 ডিগ্ৰী মানটো যেহেতু সংজ্ঞাবদ্ধ নহয় গতিকে tan 90 ডিগ্ৰী বিপৰীত ত্ৰিকোণমিতিক অনুপাতটো হৈছে cot 90 ডিগ্ৰী cot 90 ডিগ্ৰী মানটো হ'ব 0 তোমালোকৰ কিতাপত থকা এই তালিকাখন মুখস্থ কৰিবা এই তালিকাখন মুখস্থ কৰিলে আমি পিছৰ অনুশীলনীটো কৰিব পাৰিম তালিকাখন দেখিছাই 0 1 0 half root 3 by 2 1 by root 3 1 by root 2 1 by root 2 1 root 3 by 2 half root 3 1 0 infinity মুখস্থ কৰি লবা মুখস্থ আমি কেনেকৈ উলিয়াব পাৰি সেইটো দেখুৱালো তোমালোকক উলিওৱাৰ কোনো প্ৰয়োজন নাই খালি মুখস্থ কিন্তু ৰাখিবা মই অনুশীলনী 8.2 1 নম্বৰটো তোমালোকক কৰি দেখুৱাবলৈ লৈছো এইটো চোৱা তালিকাখন মনত থাকিলে মানবোৰ বহুৱাই দিলে হৈ যাব তেনে হৈ আছে sin 60 ডিগ্ৰী মান কিমান root 3 by 2 into cos 30 degree मान root 3 by 2 plus sin 30 degree मान half cos 60 degree मान half এতিয়া কি হল এটো 2 গুণ 4 root 3 পূৰণ কৰিলে হ'ব 3 যোগ 2 গুণ 4 ওপৰতে দিব লাগে LCM ললো 4 ওপৰ 3 plus 1 গতিকে 4 by 4 এটো কৰি দিলো মান হ'ল 1 তেনে সহজ এনেকৈ বাকি কিটা কৰিব পাৰিবা এইবাৰ অনুশীলনী 8.2 ৰে 3 নম্বৰ প্ৰশ্নটো চোৱা দিয়া আছে যদি tan a plus b সমান √3 tan a minus b সমান 1 by √3 tan a আৰু b উলিওৱা আমাক ইয়াত যদি দিয়া থাকে আমি সমাধান কৰোতে লিখিম দিয়া আছে কি দিয়া আছে tan a plus b সমান √3 তোমালোকে চাব লাগিব tan কিমান ডিগ্ৰীৰ মান √3 আমি তালিকাখনলৈ যদি মনত পেলাও তেতিয়া দেখিম tan 60 ডিগ্ৰীৰ মান √3 তেতিয়া হলে √3 ঠাইত মই লিখিব পাৰিম tan 60 ডিগ্ৰী এতিয়া দেখিলো tan উঠাই দিলো কি থাকিব এফালে a plus b সমান কিমান পালো 60 ডিগ্ৰী এইটো 1 নম্বৰ আৰু কি দিয়া আছে আৰু tan a minus b সমান 1 by √3 একে ধৰণে আমি মনত পেলাও tan কিমান ডিগ্ৰী মান 1 by √3 আমাৰ মনত পৰি যাব এইটো কি হ'ব তালিকাখন যদি মুখস্থ থাকে tan 30 ডিগ্ৰী মান 1 by √3 তেতিয়া হলে a minus b সমান কিমান হ'ব 30 ডিগ্ৰী এইটো হ'ল 2 নম্বৰ আগতে আমি কি পাইছিলো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰি পাইছিলো এতিয়া আমি কি কৰিম 1 আৰু 2 যোগ বা বিয়োগ কৰি দিলে ওলাই যাব 1 বিয়োগ 2 কৰাত a plus b minus a minus b সমান 60 minus সোঁফাল কিটা বিয়োগ কৰিলে 60 minus 30 ডিগ্ৰী a plus b minus a plus a minus a minus a minus a plus b সমান 60 পৰা 30 বিয়োগ কৰিলে 30 এতিয়া দেখিলো a cancel তেতিয়া হলে হ'ল twice b সমান 30
একে b সমান 30/2 15 তেতিয়াহ'লে মানটো পালোগৈ 15 ডিগ্ৰী b মানটো 15 ডিগ্ৰী এতিয়া b ৰ মান একত বহুৱাই দিওঁ b ৰ মান একত বহুৱালে কি হ'ব a plus b ঠাইত কি বহুৱাম 15 ডিগ্ৰী সমান 60 a is equal to 60 minus 15 সমান 45 ডিগ্ৰী তেকে a is equal to 45 ডিগ্ৰী আৰু b is equal to 15 ডিগ্ৰী এইকেইটা হৈছে উত্তৰ